Hello guys, welcome my YouTube channel. Mon notun ta video le apnaloke hokoluke swagotam janaisu. Aji ami goi asu namghorot mane amar hokam ase ya beti aru moi ma jabo noare tar ga bhal na hekarne ami dujoni alasu namghor ki hoy apnalokok dekhai dikim apnaloke sai thakibo video tu. আমাৰ ঘৰৰ ওচৰৰ ভন্টি এজনী আমালৈ ৰখি আছিল নামঘৰত একেলগতে যাম বুলি সেইকাৰণে ভন্টিও আপোনালোকক খাই বুলি কৈ দিছে হাই এতিয়া আমি নামঘৰত গৈ আছো তিনজনে মানে ভন্টি মোৰ লগত কথা পাতি গৈ আছে আমাৰ বেটিও গা ভাল নাই সেইকাৰণে তাৰ মনটো আজি ভাল নহয় আমি এতিয়া এনেকৈ গৈ আছো মানে তিনজনীয়ে কিনে ফিল এখন চাই ইমান ধুনীয়া মানুহ নাই মানে ফিলখনত এতিয়া তাৰ পাছত খুৰীদৌ এজনী মানে হিতৰ লৰাকেইটা স্কুলৰ পৰা আনিব গৈছিলে ভাইটিয়ে পিছপিনৰ পৰা হাই বুলি কৈছে আপোনালোকে ফিলখন দেখিছে ইয়াত অহা 17 তাৰিখে ছেপ্টেম্বৰৰ মানে ফুটবল খেল আছে আপোনালোকে সকলো আহিব বুলি আশা থাকিল আমি নামঘৰ ওচৰ পালোহি চাওক ইমান ওখ গছ আমাৰ নামঘৰৰ ভিতৰতে আছে মানে আজি বহুত গৰম হৈছিল ছাতিটো অনা নহল সেইকাৰণে লাহে লাহে খুচকাৰি আহি আছো মানে স্পীড যাবও নোৱাৰো মানে ছোৱালীজনী আছে সেইকাৰণে এতিয়া আমি নামঘৰৰ ভিতৰত সোমাম এতিয়া এয়া ভন্টি আগত গৈ আছে ভন্টি আৰু মই ভৰি হাতকেইটা ধুই ললো তাৰ পাছত নামঘৰৰ ভিতৰত সোমালোগৈ আৰু নামঘৰত সেৱা কৰি আছিলে ভাইটিহঁতে আৰু আমাৰ বেটিও টোপনি গ'ল তাৰ পাছত আমি সকলোৱে সেৱা জনালো বেটি আমাৰ খুৰীদৌৰ হাতত দিলো মানে হি টোপনি গ'ল তাৰ পৰা আমি সকলো একেলগে সেৱা জনালো ভালে কুশলে থাকিবৰ কাৰণে তাৰ পাছত এয়া আমাৰ নামঘৰতে খুৰীদৌ কেইজনীকো লগ পালো বহুত ভাল লাগিল A few moments later. পাছত আমি সকলোৱে একেলগে চানা প্ৰসাদ খালো খাই গৈ হেতেও খাই আছে মানে নামঘৰত থাকোতে কেতিয়া সময়টো পাৰ হৈ গ'ল গমকে নাপালো এয়া সকলোৱে ঘৰত যাবলৈ ওলাইছে এয়া আমাৰ ধৰা থোৱাটো হয় তাৰ পাছত আমিও একেলগে সকলো লগতে যাব ওলাই ললো তাৰ পাছত এপিনে আমাৰ আইতা হেতু আমালে ৰখি আছিলে কাৰণ আমি ভিতৰত সোমাই আছিলো সেইকাৰণে আইতাই এতিয়া জপনাখন মাৰি লৈছে এয়া চাওক আমাৰ পথাৰখন এতিয়া ইমান ধুনীয়া লাগিছে তাৰ পাছত ময়ো ঘৰ আহি পাই গলোহি মানে ছোৱালীজনী খুৰীদৌৰ হাতত দি পঠালো সেইকাৰণে অকলে আহিব লগা হৈছে A few moments later. আমাৰ বেটি আজি মানে বিয়াত ফূৰ্তি কাৰণ বাপেকে আজি ঘৰত মানে কাপৰেট পাৰি দিলে আৰু সি ইমান ধুনীয়াকৈ শুই আছে চাওক খেলি আছে তাইক দেখিলে মনটোৱে ভাল লাগে ইমান ধুনীয়া হাঁহি মাৰিছে থিয় হ'ব পাৰিছে আমাৰ বেটিয়ে চাওক ইমান ধুনীয়াকৈ থিয় হৈছে আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব